হাই দোস্ত, ৱেলকাম বেক টু মাই চেনেল। আজি এখন নতুন ঠাইলৈ যাবলৈ ওলাইছোঁ। এই ছয়গাঁৱৰ পৰা নিচেই ওচৰতে এখন ঐতিহ্যমণ্ডিত ঠাই। ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, নিশ্চয়কৈ ভিডিঅ'টো গম পাব। আৰু এই ঠাইডোখৰ আপোনালোকেও আহিব পাৰে, ধুনীয়া ঠাই। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ, এয়া ছয়গাঁও বজাৰ। এইখন ছয়গাঁৱৰ আটাইতকৈ ডাঙৰ বজাৰ। ইয়াতে মানুহে সকলো বস্তু বাহনিক ইয়াৰ পৰাই কিনি লৈ যায়, কিন্তু কৰোণাৰ কাৰণে বৰ্তমান বন্ধ আছে। মানুহৰ ভিৰটো অলপ কম। এয়া আহি পালোঁ, লাহেকৈ আমি আগত দেখা পাম ছয়গাঁৱৰ খেলপথাৰখন। এই খেলপথাৰতে বৰ্তমান পুলিচ আৰ্মি ইণ্টাৰভিউৰ কাৰণে দৌৰি আছে ৰাতিপুৱা, কিন্তু এতিয়া বৰ্তমান ফিল্ডখন খালী আছে। আৰু বহুত দূৰ নাই, অলপ দূৰ গ'লেই আমি আজি যাবলগীয়া ঠাইডোখৰ পামগৈ। আহি পালোঁ মা চন্দিকা মন্দিৰ। বেউলা লক্ষীন্ধৰে যেতিয়া মনসা পূজা কৰিছিল, সেই মনসা পূজা কৰা স্থানটোতেই এই মা চন্দিকা মন্দিৰ অৱস্থিত। এতিয়া আমি আপোনালোকক মা চন্দিকা মন্দিৰৰ ভিতৰলৈ লৈ যাম, তো ব'লক চাই থাকক। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। আমি আহি পালোঁ এয়া চন্দিকা মন্দিৰ, যিহেতু কৰোণাৰ কাৰণে পৰিৱেশটো ইমান ঠিক নহয়, সেইকাৰণে বন্ধ ৰাখিছে। তেওঁ আহি পালোঁ বাৰু। ভিতৰত যাবি না? ভিতৰত যাবি? সেইটো পুখুৰী না, পুৰা মাছ আছে। কি ধুনীয়া ঠাই না। এতিয়া বেউলা লক্ষীন্ধৰৰ মেৰঘৰ নে, যিটো ঐতিহ্যমণ্ডিত ঠাই, কিন্তু বৰ্তমান পৰিস্থিতিত সেই মেৰঘৰটোৰ অৱস্থা খুবেই শোচনীয়। গতিকে ব'লক সেইটো চাইডে যায় মেৰঘৰ, মেৰঘৰ চাবলৈ গৈ আছোঁ। এতিয়া গৈ আছোঁ মেৰঘৰ চাবলৈ। মেৰঘৰটো ইয়াৰ পৰা কিমান দূৰ নে? ইয়াৰ পৰা কিমান দূৰ হ'ব? 200 মিটাৰ। আহি পালোঁ, এয়া চান্দু সদাগৰৰ মেৰঘৰ। এটি ঐতিহ্যমণ্ডিত ঘৰ। এই ঘৰটোতেই চান্দু সদাগৰে বাস কৰিছিল। তো আপোনালোকক ভিতৰলৈ লৈ যাম। বৰ্তমান কৰোণাৰ কাৰণে চব বন্ধ আছে যদিও ভিতৰলৈ সোমাব দিয়া নাই, তো বাহিৰৰ পৰাই আপোনালোক যিখিনি পাৰি দেখুৱাম। যেতিয়া নতুনকৈ কৰোণা খোলা দিয়ে, তো আপোনালোকক ভালকৈ দেখুৱাবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। ইয়াতেই চান্দু সদাগৰে বাস কৰিছিল, এই ঠাইডোখৰতে। আৰু সেই ঠাইডোখৰ এতিয়া বৰ্তমান আমাৰ সকলো মানুহে মন্দিৰ হিচাপে ইয়াত পূজা কৰে। অতি পুৰণিকলীয়া ঘৰ যদিও এইটো সংৰক্ষণ কৰাটো প্ৰয়োজনীয়, আৰু লগতে প্ৰায় সকলো মানুহে আহি এই ঐতিহ্যমণ্ডিত ঠাই, ঐতিহ্যমণ্ডিত ঘৰবোৰ চোৱাৰ এটা অতি প্ৰয়োজন বুলি মই ভাবোঁ। যদিও অৱস্থাটো অলপ বেয়া, কিন্তু বৰ্তমানে ইয়াৰ স্থানীয় ৰাইজে বৰ্তমান এইটো নতুনকৈ সংস্থাপন কৰি আছে, নতুনকৈ বনাই আছে। ইয়াতে মিস্ত্ৰী লাগি আছে, আপোনালোকে দেখিছেই। যেতিয়া কৰোণা ভাল হয়, এইগিলা সকলো খোলা দিয়ে আপোনালোকক দেখুৱাম। তো আজিলৈ ভিডিঅ'টো ইমানেই।